যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল। আমি 18 জন মন্ত্ৰীক আমি চেষ্টা কৰিছিলোঁ যে গোটেই অসমত যাতে তেওঁলোকক ভৌগোলিকভাৱে বিতৰণ কৰিব পাৰি। আজি আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত উজনি অসমৰ পৰা 6 জন মন্ত্ৰী, নামনি অসমৰ পৰা 4 জন মন্ত্ৰী, উত্তৰ অসমৰ পৰা 2 জন মন্ত্ৰী, মধ্যম অসমৰ পৰা 2 জন মন্ত্ৰী, বৰাক ভেলী আৰু হিলছ ডিষ্ট্ৰিক্টৰ পৰা 3 জন মন্ত্ৰী আমি মন্ত্ৰীসভাখনক এটা সুষমভাৱে বিতৰণ কৰিছিলোঁ যোৱা লাষ্ট ৰিচাফলত, যাতে অসমৰ প্ৰতিটো ভৌগোলিক ক্ষেত্ৰকে অসম মন্ত্ৰীসভাই প্ৰতিনিধিত্ব কৰিব পাৰে। যোৱা 2024 বছৰটো আমাৰ বাবে এটা প্ৰাপ্তিৰ বৰ্ষ আছিল। ৰাজনৈতিকভাৱে আমি এক বিশেষ মাইলৰ শিখৰত থিয় হ'ব পাৰিছিলোঁ, কিন্তু সেই বিষয়ে আলোচনা নকৰি আমাৰ ৰাজ্যখনৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে মই আপোনালোকক কেইটামান কথা ক'ব খুজিছোঁ। যোৱা বছৰটোত আমাৰ প্ৰশাসনৰ হাই পইণ্ট আছিল টাটাৰ ছেমিকণ্ডাক্টৰত বিনিয়োগ। টাটাৰ ছেমিকণ্ডাক্টৰ বিনিয়োগে অসমলৈ এটা নতুন যুগৰ আৰম্ভণি কৰিলে। প্ৰায় 27,000 কোটি টকাৰ ব্যয়ৰ টাটাৰ যিটো ছেমিকণ্ডাক্টৰ এছেম্বল, টেষ্টেড, মাৰ্ক এণ্ড পেকেজ ইউনিটছ আমি যাক বনাব গৈ আছোঁ, ই 48 মিলিয়ন চিপছ ই বছৰত নিৰ্মাণ কৰিব পাৰিব। লাৰ্ছন আৰু টাৰ্বোৱে এই প্ৰজেক্টটো কাম ইতিমধ্যে আৰম্ভ কৰিছে। ই প্ৰায় 30,000 লোকৰ ডিৰেক্ট এণ্ড ইনডাইৰেক্ট কামৰ সূচনা কৰিব আৰু জাগিৰোডত দিনে নিশাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো এই বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা পৰ্যায়লৈ আহিব। 27,000 কোটি টকা ইনভেষ্টমেণ্টেদি এই প্ৰকল্পই সমগ্ৰ অসমৰ প্ৰতি ভাৰতবৰ্ষৰ যি চিন্তা আছিল, সেই চিন্তাৰ এক পৰিৱৰ্তন আনিলে। অসমে ফিউচাৰ ইণ্ডাষ্ট্ৰী, গুজৰাট আৰু আমাৰ ক'ব গ'লে তামিলনাডুৰ সৈতে একেলগে ইণ্ডাষ্ট্ৰী 4.0 বা ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ জগতখনত আমি একেলগে প্ৰৱেশ কৰিব পাৰিলোঁ। মই ভাবোঁ যে যোৱা বছৰ আমাৰ চৰকাৰখনৰ ই এক হাই পইণ্ট আছিলে আৰু অসমৰ নতুন প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা আছিলে। যোৱা 2024 বছৰটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিলে। চৰাইদেউ মৈদামক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত 43rd ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি অফ ইণ্ডিয়া আৰু এই যিটো বিশ্ব ঐতিহ্যৰ স্বীকৃতি 46th ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যনে আগবঢ়ালে। সি অসমক বিশ্ব ঐতিহ্যৰ মেপলৈ লৈ গ'ল আৰু অসমবাসীৰ বাবে এক বিৰল কৃতিত্ব কঢ়িয়াই আনিলে। চৰাইদেউ মৈদামক যোৱা কেইদিনমানৰ ভিতৰতে ইউনেস্কোই আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিখন লিপি তাকো প্ৰদান কৰিব আৰু আমি ভাবোঁ যে অসমবাসীৰ বাবে ই এক বহুদিনে আশা কৰা গৌৰৱক কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। 2024 চনটো অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বৰ্ষ আছিল। অক্টোবৰ 2024ত অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমলৈ এক ভাবিব নোৱাৰা প্ৰাপ্তি আৰু আনন্দ কঢ়িয়াই আনিলে। অসমত ভাষা আন্দোলনৰ মূল আৰম্ভণি হৈছিল যে অসমীয়া ভাষাৰ পৰা বঙালীৰ উৎপত্তি নে বঙালী ভাষাৰ পৰা অৱসান ঘটাই ভাৰতবৰ্ষৰ চৰকাৰে দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি আমাৰ ৰাজ্যখনৰ বহুদিনীয়া ভাষাৰ ওপৰত চলি থকা এক বিতৰ্কৰ অন্ত পেলালে। এতিয়া আমি ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে
যে কেনেকৈ আমি ইউনিকোডত অসমৰ যিকেইটা লিপি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, ব আৰু ৰৰ ধৰণৰ অসমৰ যিকেইটা বিশেষ লিপি, সেই লিপিকেইটাক আমি কেনেকে ইউনিকোডৰ আওতালৈ আনিব পাৰোঁ, তাৰ বাবে বিশেষ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। আৰু বঙালী ভাষাৰ লিপিখিনি কেৱল মাত্ৰ যে বঙালী ভাষাৰ লিপি নহয়, ই অসমীয়া ভাষাৰো লিপি, তাকো সগৌৰৱে ইউনিকোড প্লেটফৰ্মত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে। মই ভাবোঁ যে যোৱা বছৰটোত আমাৰ বাবে আৰু এক আনন্দৰ দিন আছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ সমাধিত তেখেতৰ বিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিক লৈ গুজৰাটত গৌৰৱ হয়, শিৱাজীৰ প্ৰতিমূৰ্তিক লৈ মহাৰাষ্ট্ৰৰ ৰাইজে গৌৰৱ কৰে, লাচিতৰ প্ৰতিমূৰ্তিক লৈ এতিয়া আমি ৰাজ্যবাসীয়েও গৌৰৱ কৰিব পাৰোঁ, তেনে এক পৰ্যায়লৈ আমি গতি কৰিবলৈ সক্ষম হৈছিলোঁ। মই কেইটামান প্ৰশাসনিক আপোনালোকক এজেণ্ডা মই জনাব খুজিছোঁ। 2021 চনত আমাৰ 31খন কেবিনেট মিটিং আমি কৰিছিলোঁ। 2022ত আমি 41খন কেবিনেট মিটিং কৰিছিলোঁ। 2023ত 40খন। লোকসভা নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ পিছতো 2024ত আমি 33খন কেবিনেট আমি কৰিবলৈ সক্ষম হৈছিলোঁ। স্বাধীনতাৰ পিছত 4 বছৰত 143খন কেবিনেট মিটিং আৰু 1922 ডিচিশ্যনছ আমাৰ ৰাজ্যৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে ই এক নতুন ঘটনা আছিলে। আৰু 1922 ডিচিশ্যনৰ ভিতৰত আমি 1876 আমি ৰূপায়ণ কৰিছোঁ। ইমপ্লিমেণ্টেশ্যন 97.61। 54টা ডিচিশ্যন যিকেইটা খুব নতুনকৈ লোৱা, সেইকেইটা ডিচিশ্যন মাত্ৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে পেণ্ডিং হৈ আছে। প্ৰতি বছৰে আমি আউটষ্টেচন কেবিনেটৰ এটা আমি সিদ্ধান্ত লৈছিলোঁ। 2021ত আমি 2খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2022ত আমি 7খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2023ত আমি 4খন কেবিনেট জিলাৰ বাহিৰত কৰিছিলোঁ। আৰু 2024তো আমি 4খন কেবিনেট আমি ৰাজ্যৰ আন জিলালৈ লৈ গৈছিলোঁ। এই কেবিনেটসমূহৰ প্ৰাপ্তি আছিলে যে 137টা লোকেল ইম্পৰ্টেন্স প্ৰজেক্টছ আমি ঘোষণা কৰিব পাৰিছিলোঁ। আৰু প্ৰায়বোৰ প্ৰজেক্টে সুন্দৰভাৱে গতি লাভ কৰিছে, যিয়ে আজি অসমৰ আন আন জিলাৰ বিধায়কসকলেও, যিসকলে এসময়ত বাহিৰত কেবিনেট পতাক লৈ তেওঁলোকৰ ডিমত আছিলে, আজি তেওঁলোকে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ কেবিনেটক তেওঁলোকৰ জিলালৈ নিমন্ত্ৰণ কৰাৰ পত্ৰ বা অনুৰোধ আমি প্ৰতিদিনেই লাভ কৰিছোঁ। ই যোৱা 4 বছৰৰ প্ৰচেষ্টা, যি প্ৰথম অৱস্থাত তাক ক্ৰিটিকেলি চোৱা হৈছিল, ই এতিয়া লোকেল ডেভেলপমেণ্টৰ এটা ৱেপন বা অস্ত্ৰলৈ ৰূপান্তৰ হোৱা দেখা গৈছে, যি ৰাইজৰ স্থানীয় ৰাইজৰ পৰা সেয়েহে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিতৌ আমন্ত্ৰণো আহিব ধৰিছে। যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী পৰ্যায়ত ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং 332খন হৈছিলে আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত 4234টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। যোৱা বছৰটোত আমাৰ আগৰ দৰে মন্ত্ৰীসকলে প্ৰত্যেকখন জিলালৈ যাবৰ বাবে চেষ্টা কৰিছিল। আমি যদি চেষ্টা কৰোঁ বা আমি যদি অলপ আপোনালোকক অৱগত কৰিব খোজো, মুখ্যমন্ত্ৰী হিচাপে যোৱা সময়ছোৱাত 2022ত মই 34খন জিলাত গৈছিলোঁ, 2023ত মই 28খন জিলালৈ গৈছিলোঁ, 2024ত মই 33খন জিলালৈ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ। অলমোষ্ট সাউথ সালমাৰা জিলাক বাদ দি আটাইকেইখন জিলাতে মোৰ ভ্ৰমণ হৈছিল, মোৰ যাত্ৰা হৈছিল।
আৰু গুৱাহাটীৰ বাহিৰত আন জিলাৰ সদৰসমূহত মই 45 দিন বা 45টা নিশা মই কটাইছিলোঁ। আমাৰ মন্ত্ৰীসভাৰ মোৰ সদস্যসকলৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়াই 31খন জিলালৈ গৈছিলে, অতুল বৰা ডাঙৰীয়াই 26খন জিলালৈ গৈছিলে, উৰ্খাও গৌৰা ব্ৰহ্মাই 18খন জিলালৈ গৈছিলে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 14খন জিলালৈ গৈছিলে, কেশৱ মহন্ত ডাঙৰীয়াই 25খন জিলালৈ গৈছিলে, ৰণোজ পেগু ডাঙৰীয়াই 30খন জিলালৈ গৈছিলে, অশোক সিংঘাল ডাঙৰীয়াই 26খন জিলা, যোগেন মোহানে 28খন, অজন্তা নেওগে 20খন, পীযুষ হাজৰিকা ডাঙৰীয়াই 34খন, বিমল বৰাই 25খন, জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লোচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিলে। আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত 1497টা নিশা তেওঁলোকে কটাইছিলে। অৰ্থাৎ অকল যোৱাই নহয়, তেওঁলোকে জিলা সদৰবিলাকত ৰাতি আছিলে আৰু কালেক্টিভলি আমাৰ নিশা বাহিৰত আমাৰ মন্ত্ৰীসকলে 1497টা নিশা তেওঁলোকে কেপিটেলৰ বা ৰাজধানীৰ বাহিৰত কটাইছিলে। এই সময়ছোৱাত আমাৰ ৰেগুলাৰ ডিচি কনফাৰেন্স আমাৰ 7খন হৈ গ'ল চৰকাৰ হোৱাৰ পিছত, SP কনফাৰেন্স 5খন হৈ গ'লগৈ আৰু কম্বাইন ডিচি SP কনফাৰেন্স আমাৰ এখন, এইখিনি আমি কৰিব পাৰিছিলোঁ। যোৱা বছৰটোত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ অসম ভ্ৰমণ হৈছিলে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 3বাৰ অসম ভ্ৰমণ কৰিছিলে, এনিশা তেখেতে কাজিৰঙাত কটাইছিলে। গৃহমন্ত্ৰী ডাঙৰীয়াই 2বাৰ অসম ভ্ৰমণ কৰিছিলে, বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে 1বাৰ অসম ভ্ৰমণ কৰিছিলে আৰু উপৰাষ্ট্ৰপতিয়ে 2বাৰ অসম ভ্ৰমণ কৰিছিলে। আৰু কালেক্টিভলি আমাৰ অসমত ইউনিয়ন মিনিষ্টাৰৰ এই বছৰটোত 168টা ভিজিট হৈছিলে, 168 টাইমছ ডিফাৰেণ্ট ইউনিয়ন মিনিষ্টাৰ, 66জন মন্ত্ৰীয়ে 168 বাৰ অসমলৈ আহিছিলে। কেন্দ্ৰৰ ৰাজনীতি বা অৰ্থনীতি বা ডেভেলপমেণ্ট গ'লত অসমৰ নতুন ভূমিকা বা অসমৰ বলিষ্ঠ ভূমিকা ই প্ৰদৰ্শিত হয়। এই বছৰটোত আমি বিধানসভাৰ মজিয়াক সুন্দৰভাৱে ব্যৱহাৰ কৰিছিলোঁ ৰাইজৰ উন্নয়নৰ বাবে। এই সময়ছোৱাত আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে, 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ। আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে। আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা, নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ, তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি চাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলোঁ। অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেণ্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ চাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডিল ক্লাছত ভৰি দিব পাৰিছে। দিছ ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ। আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে। আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয়। 2021ত 1,83,000, 2022ত 17 লাখ, 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুচিভ
পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে ৩,৬৮১ কোটি টকা ব্যয় কৰে। আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে। সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ কেছ ট্ৰেন্সফাৰ যদি কৰাব পৰা যায়, তেওঁলোকে পভাৰ্টি চাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে। আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰোঁ, হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দ্য মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে। কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ, বটমত থকা মানুহক আমি টকা দিওঁ ১৪০০ টকা, ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে, খুচুৰা ব্যৱসায়িতালৈকে যায়। সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে, বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে। আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে। অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে, অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৫খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেণ্ট হৈছে। কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেইকাৰণে কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলোঁ। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলোঁ, তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে। তেতিয়া আমি কৈছিলোঁ যে আমি শিক্ষাক লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ ১,৬০,০০০ ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে ১,০০০ টকা, ডিগ্ৰীত পঢ়িলে ১,২৫০ টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে ২৫০০ টকা স্কলাৰশ্বিপ লাভ কৰে। আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবোঁ যে ড্ৰপ আউট উইল বি ৰিডিউচ আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ। আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে, বুজিবৰ কাৰণে। মই ভাবোঁ যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব আৰু মুখ্যমন্ত্ৰী সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিবৰ বাবে কোৱা হৈছিল। আৰু তাৰ পিছত অসমলৈ বহুকেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ। চৰকাৰী চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা, যদি MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা, আন ল'ৰা ছোৱালীক 2 লাখ টকা। আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলোঁ। তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে, তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলোঁ, অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে। এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহুকেইজন লোক আত্মনিৰ্ভৰশীল হ'ল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। আমাৰ উদ্দেশ্য হ'ল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি পৰ্যায়লৈকে লৈ যোৱা। আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ। 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশ্বিপ আঁচনি ৰূপায়ণ হ'ব। সেইটো হ'ল
যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা। প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিড কেপিটেল পাব। ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব, য'ত 12,500 চৰকাৰে দিব, 12,500 বেংকে দিব। থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম, যাৰ 25,000 ৰাজ্য চৰকাৰে দিব, 25,000 বেংকে দিব। বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ, 25 আৰু 50লৈকে যাওঁতে কমি কমি গৈ থাকিব, কাৰণ যোনে টকা দুৰুপয়োগ নকৰে, সঁচাকৈ বিনিয়োগ কৰে, তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব। আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথা মই আপোনালোকক জনাব খুজিছো যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছো। ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল, তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছো। মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2, এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছো। এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601 আবেদন পত্ৰ লাভ কৰিছো। আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছো। মই ভাবো যে ইট উইল টাচ 4.5 লাখ। তাৰ মানে গোটেই যদি আমি কালেক্টিভলি 3টা মিছনত যদি আমি চাওঁ, এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। আৰু এই বছৰ অসমৰ স্কুল, নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছো, যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে। মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াব খুজিছো। সেইটো হ'ল অসমৰ বিত্তীয় পৰিৱেশ। বহু সময়ত আমাৰ অসমৰ বিত্তীয় পৰিৱেশ লৈ বিভিন্ন ধৰণে আলাপ আলোচনা হৈ থাকে। মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ জিএছডিপি আছিল 3,40,000 টকা, আৰু এই বছৰ অসমৰ জিএছডিপি হ'লগৈ 6,43,000 কোটি টকা। আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে উইল টাচ 7,12,000 crore জিডিপি বাই নেক্সট ইয়াৰ। অৰ্থাৎ মোৰ যিটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম শুড বি এ মিলিয়ন ইকনমি, এই মিলিয়ন ইকনমিৰ ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো। আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ, 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম। আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত এটা যথেষ্ট ডাঙৰ বৰঙণি কঢ়িয়াই আনিব পাৰিছে। আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো। 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কণ্টেষ্ট উইথ পাঞ্জাব। পাঞ্জাবৰ লগত আমাৰ কম্পিটিশ্যন চলি আছে। নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে, উইদিন 3 hours 2028 উইল বি মিলিয়ন ইকনমি বিফৰ পাঞ্জাব। আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো। যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। আসাম গভৰ্ণমেণ্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট। এপইণ্টমেণ্টৰ ক্ষেত্ৰত
কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ ৩৬,৭৫৩টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো The crime scene has improved from 1,33,000 registered FIR to a mere 49,965. The reduction percentage is 62%. অসমত যদি আমি crime reduction চাওঁ আৰু যদি crime rate per lakhs population চাওঁ 2021 it was 379 মই আগৰ সৰকাৰ বিলাকৰ লগত কম্পেয়াৰ কৰাৰ পৰিৱৰ্তে নিজৰ লগত নিজক কম্পেয়াৰ কৰাৰ চেষ্টা কৰিছো so that we are not being political মই দায়িত্ব লোৱাৰ সময়ত per lakhs crime আছিল 379 today per lakhs crime has come down to 139 তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 ইনভেষ্টিগেশ্যন আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000লৈকে আজি কোনো এছআইৰ হাতত 21ত কেছ আছিলে 24টা এতিয়া এজন এছআইৰ হাতত কেছ আছে 4টা The average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021ত আছিল only 6% today the conviction rate is 22% crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি বাঢ়ি গৈ আছে তাৰমানে ইনভেষ্টিগেশ্যন এণ্ড জুডিচিয়েল প্ৰচিডিংছ দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ মলেষ্টেশ্যন এনি ক্ৰাইম এগেইনষ্ট ওমেন হেজ কাম ডাউন টু অনলি 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে হেতু ক্ষেত্ৰত আগভাগ লৈ গভৰ্ণমেণ্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড ম্যাৰেজ সো 2021 টো ই 5,000 আছিল 2023ত আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ শট আপ টু 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড ম্যাৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আমাৰ কালেক্টিভলি অসমে গৌৰৱ কৰিব পাৰে যে ক্ৰাইম এগেইনষ্ট শিডিউল কাষ্ট এণ্ড ক্ৰাইমছ এগেইনষ্ট শিডিউল ট্ৰাইব ইজ অনলি 3 and 8 অৰ্থাৎ এছচি যি এক্ট আছে য'ত শিডিউল কাষ্টৰ বিৰুদ্ধে ক্ৰাইম কৰিলে এজাহাৰ হয় অসমত এই বছৰ মাত্ৰ 3টা হৈছে আৰু শিডিউল ট্ৰাইবৰ বিপক্ষে যদি কোনোবাই আপত্তিজনক মন্তব্য দিয়ে বা গোচৰ তৰে বা অপমান কৰে তাত অনলি 8 কেছ হেজ বিন ৰেজিষ্টাৰ্ড আৰু যদি আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত চাওঁ ইট ইজ এ 1,000 টাইম লেছ সো ইগালিটেৰিয়ান সোসাইটি হিচাপে অসমৰ যি গৌৰৱ তাক এই ফিগাৰটোৱে আৰু অধিক ৰিফ্লেক্ট কৰিছে 2021ত আমি 67 কেজি হিৰোইন আমি জব্দ কৰিছিলো 2022ত 112 কেজি
2023ত 167 কেজি আৰু এই বছৰ আমি হিৰোইন জব্দ কৰিছো 183 কেজি আৰু 2021ত আমি 420 কোটি টকা মাৰ্কেট ভ্যালুৰ আমি ড্ৰাগ সিজ কৰিছিলো এই বছৰ ইট হ্যাজ গান আপ টু 685 crore তাৰ উপৰিও আমাৰ অসম পুলিচৰ বহুবিলাক ৰিফৰ্মছ হৈছে আৰু নতুন ন্যায় সংহিতাৰ লগত আমি খাপ খাইছো নাগৰিক সমিতি নিৰ্মাণ হৈছে এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছো যে মানুহৰ মাজত পৰিবেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিসিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশন ইজ এ ৰিফ্লেকশনস অফ পিপলছ মাইন্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জপিয়াই পৰে সৰুকৈ হলেও কলা বেজ পিন্ধে সৰুকৈ হলেও ধৰ্ণা ধৰ্মঘট কৰে অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল ষ্টেট ওয়াইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই we have maintained the nil positions for last 3 years effigy burning 22ত 46টা আছিলে 23ত 37টা আছিলে 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ণ কৰা হৈছে it has come down to 19 যদি আমি চাব যাও ৰোড ব্লকেট 2022ত 12টা আছিলে এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছো প্ৰসেছন 2022তো 6টা আছিলে 2024তো 6টা মানৱ শৃংখল 2022ত 15টা আছিল 2024ত এটা কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই ব্ল্যাক ফ্ল্যাগ ডেমনস্ট্ৰেশন ইজ নীল কতো কলা পতাকাৰ ডেমনস্ট্ৰেশন হোৱা নাই হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টালৈ জোৰ লোৱা প্ৰসেছন 4টাৰ পৰা 0লৈ আৰু প্ৰটেষ্ট বাকি আন মাস গ্যাদাৰিং আদি গুটেইবিলাক যদি আমি চাও 2022ত 358 সিভিলিয়ান প্ৰটেষ্ট আছিল 2023ত কিছু বৃদ্ধি পাইছিল 374লৈ 2024ত it has come to almost near normal with 243 অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত ডিব্ৰুগড়ত সৰু খুৰা গুটে আন্দোলনো যদি আমি যোগ কৰো মাত্ৰ 243টা কৰবাত মেডিকেলৰ বিৰুদ্ধে কৰবাত ৰাস্তা হোৱা নাই যদি চাও আগৰ মই ডেটা দিয়া নাই ইট ওয়াজ থাউজেন্ডস সো মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছো সো নট টু বি পলিটিক্যাল ইন দা 1st জানুৱাৰী it has come down to only 243 ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থাসমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে ইয়াৰ এটা ইন্ডিকেটৰ দাঙি ধৰে সাধাৰণতে চৰকাৰবিলাকে যি কাম নকৰে তাক আমি চকু দিছিলো যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰো নেকি 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল দুৰ্ঘটনাত মৃত্যু হৈছিল আমাৰ যদি মই অকণমান চাই দিছো হা 2000 আমাৰ 23ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153 আৰু এই বছৰ it has come down to 2744 অৰ্থাৎ মটৰ গাড়ী দুৰ্ঘটনাটো 12.97% ডিক্ৰিজ হৈছে whereas ৰাস্তা ঘাট ভাল হৈছে তথাপিতো নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং ভাৰতৰ ভিতৰত অসমে এখন ৰাজ্য যত নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং প্ৰতিযোগিতা হৈ আছে কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে কাৰোবাৰ 10% 2% ইনক্ৰিজ ইজ এ নৰ্মস বাট আমি নৰ্মস তো ব্ৰেক কৰি উই আৰ টাৰ্গেটিং অন ডিক্ৰিজ ই এটা ৰাজ্যৰ বাবে এটা আনন্দৰ বতৰা বা বহু লোকৰ মৃত্যুৰ পৰা আমি নিজক আমি বচাব পাৰিছো সৰু সৰু কেইটামান ষ্টেটিষ্টিক্স দিব খুজিছো 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে
যদি আমি শিক্ষা বিভাগলৈকে চকু দিওঁ তেতিয়াহ'লে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয় নতুন মেডিকেল কলেজ তাক আমি দেখা দিওঁ আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ হি 8,000 কোটি টকা ব্যয়েৰে হি তাক ঘোষণা হ'ব শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছোঁ মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছোঁ নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছোঁ এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এন্টাৰিং ইন এ নিউ ফেজ য'ত 2024ত আমি আশা কৰিছোঁ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ crore 1 লাখ কোটি টকাৰ কাম অসমত আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ কাম কেন্দ্ৰীয় চৰকাৰৰ কাম দুইটাই মিলি এক্সটাৰ্নেলি এইডেড প্ৰজেক্ট আজিৰ দিনত আমাৰ অসমত 43,000 কোটি টকা চলি আছে বানপানী ৰাস্তা ঘাট বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন সময়ত এই ক্ষেত্ৰটো যিহেতু এই টকাৰ 80% ভাৰত চৰকাৰে উভতাই দিয়ে আৰু 20%হে মাত্ৰ ৰাজ্য চৰকাৰে উভতাই দিয়ে সেইকাৰণে এই ক্ষেত্ৰটো আমি যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছোঁ যাতে আসাম can have modern infrastructure Assam Electricity Board যাক আমি APDCL বুলি কওঁ it is on profit for last 2 years সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাসুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাসুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছোঁ আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম then Assam tariff will be very very comparable হৈ যাব with the other state এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টত অসমত যেহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছোঁ 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ
আমাৰ দুখীয়া বা সৰ্বসাধাৰণ মানুহৰ এটা সদায় অসুবিধা থাকে যে চৰকাৰী বিভাগত গৈ আমি অসুবিধাৰ সন্মুখীন হওঁ, আমি কাম কৰিব নোৱাৰো। সেৱা সেতু পোৰ্টেল আমি আৰম্ভ কৰিছিলোঁ। 800 সেৱা আমি ডিজিটেলি আগবঢ়াওঁ। যোৱা বছৰ কেইটাত 1,62 লাখ 1,62 লাখ মানুহে এই ডিজিটেল সেৱাৰ বাবে আমাক আবেদন কৰিছিলে আৰু ইয়াৰ ভিতৰত আমি 1 কোটি লোকক ডিজিটেলি সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ। 26 লাখ মানুহৰ এপ্লিকেশ্যনত ভুল থাকে, ৰিজেক্ট কৰিব লাগে। পজিটিভ ডিছপ'জেল ইজ 1 crore আউট অফ 1,62 লাখ আমাৰ যি এপ্লিকেশ্যন আছিলে। আৰু ইয়াৰ ভিতৰত আমি ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনখনো আমি এক্টিভেট কৰিছোঁ, যাতে প্ৰয়োজন সাপেক্ষে মানুহৰ অভাৱ অভিযোগ থাকিলে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনতো কমপ্লেইন দিব পাৰে। তাত ইতিমধ্যে আমি 900 অভিযোগ লাভ কৰিছোঁ যোৱা এটা মাহৰ ভিতৰতে। ইয়াৰ উপৰিও যোৱা বছৰটোত আমাৰ সমজিলাৰ গঠন, বৰাক ভেলী উন্নয়ন বিভাগ, পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু আমাৰ পাব্লিক যি পৰীক্ষা হয়, এই পৰীক্ষাত হোৱা নকল আদিৰ বিপক্ষে কঠোৰ আইন, এইবিলাকৰ জৰিয়তে আমি ৰাজ্যত এটা সুন্দৰ পৰিৱেশ এটা আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সোলাৰ ৰুফটপ ইনষ্টলেশ্যনৰ বাবে আবেদন কৰিছিলে। অসমত এই পৰ্যন্ত আমি 4,400টা সোলাৰ ৰুফটপ আমি লগাব পাৰিছোঁ আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেইটা লগোৱাৰ পিছত অলমোষ্ট নীল আহিছে। আপোনালোকে পাই থাকিব ছ'চিয়েল মিডিয়াত। এতিয়া সোলাৰ ৰুফটপ লগোৱাৰ পিছত নীল, আৰু সোলাৰ ৰুফটপ লগোৱাটো ভাৰত চৰকাৰেও ছাবচিডি দিয়ে, অসম চৰকাৰেও ছাবচিডি দিয়ে। নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকী 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে। অসমত 1.5 লাখ মানুহে সোলাৰ ৰুফটপৰ কাৰণে আবেদন কৰিছে। আমি 5,000 ইনষ্টল কৰিছোঁ, 4,400। অসমৰ ডেকা ল'ৰাসকলক সোলাৰ ৰুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছোঁ। ইট ইজ এ ইমাৰ্জিং ছেক্টৰ। সোলাৰ ৰুফটপ লগোৱা আৰু তাক ছাৰ্ভিচিং কৰা, এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটসমূহৰ পৰা পাছ কৰা, ITIৰ পৰা পাছ কৰা ল'ৰা ছোৱালীবিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে। মই সোলাৰৰ ক্ষেত্ৰত ডেকা ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। আপোনালোকে আনন্দিত হ'ব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলী হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম। এইটো নেপকো বা কাৰো নহয়, ইট ইজ এ পিয়ৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম। স্কিলিঙৰ কাৰণে আমি এই বছৰ 26খন MOU কৰিছোঁ। এই বছৰতে আমি বহুকেইটা গুৱাহাটীত পানী দিয়াৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত 19,49,000 ঘৰ নিৰ্মাণ কৰা, আয়ুষ্মান ভাৰতৰে আমি প্ৰায় 12 লাখ পেচেণ্টক এতিয়ালৈকে আমি কেটাৰ কৰিব পাৰিছোঁ। আৰু কেঞ্চাৰ কেয়াৰ যি আমাৰ টাটাৰ লগত আমাৰ যৌথ প্ৰচেষ্টাত, তাত আমি এতিয়ালৈকে 17খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণৰ দিশত আমি দ্ৰুত গতিত আগবাঢ়িব পাৰিছোঁ। এই বছৰত আমি শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম। দিছ ইউনিভাৰ্চিটি নৰ্মেল ইউনিভাৰ্চিটি নহ'ব, ইয়াত AI, ৰবটিক্স, 3D, AR, VR যি নতুন ছাবজেক্টছ আছে, এই ছাবজেক্টৰ ওপৰত কনচেনট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেণ্ট অফ 400 crores, and this will be a new technology university for state of Assam. Humanities subject থাকিব, physics, chemistry থাকিব, but it is being modeled as industry 4.0 enabled university, য'ত নেকি robotics, technology, augmented reality গোটেই নতুন সাবজেক্টবিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব।
প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান যোজনা, সৰিয়হ ক্ৰয়, ধান ক্ৰয়, ফচল বীমা, আমি কৃষকসকলকো বহুখিনি সহায় কৰিব পাৰিছোঁ এই বছৰটোত। আৰু এই বছৰটোত আমি বিভিন্ন ধৰণে দৰিদ্ৰ লোকক বিনামূলীয়া চাউল আদিৰে আমি ৰেচন কাৰ্ডৰ কাভাৰেজ বহুত বঢ়াব পাৰিছোঁ। এই বছৰটোত 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি, নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব, যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে, মধ্যবিত্ত লোকে দালি, চেনি আৰু নিমখ কম দামত পাব পাৰে। আমাৰ গোটেইকেইটা 6 শিডিউল ডিষ্ট্ৰিক্ট বা 6 শিডিউল কাউন্সিলে এই যোৱা বছৰটোত যথেষ্ট ভাল কাম কৰি আছে। আপোনালোকে যদি কেতিয়াবা এই কাউন্সিল কেইখনলৈকে যায় তেতিয়ালে দেখিব যে এটা শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। যোৱা বছৰটো আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ আছিলে যে বিধ্বংসী বানপানীৰ পিছতো মাত্ৰ 5টা জাগাতহে মথাউৰি ভাঙিছিলে। এক প্ৰকাৰ আমি যি ৰেজিলিয়েণ্ট এম্বেকমেণ্ট আমাৰ যিটো কৰাৰ প্ৰচেষ্টা আছিলে তাত আমি সফল হ'ব পাৰিছোঁ। আৰু এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি, য'ত নেকি ব্ৰহ্মপুত্ৰ বা গোটেই নদী বা সমূহত নাছিলেই, তাত আমি মথাউৰি বনাবৰ বাবে আমি আগবাঢ়িছোঁ। যোৱা বছৰটোত চৰাইদেউৰ কথা কোৱাৰ উপৰিও আমাৰ বাবে গৌৰৱৰ ক্ষণ আছিল যে বৰপেটা, মাজুলী, বটদ্ৰৱাত আমি ভূমি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা আমি হাতত ল'ব পাৰিছিলোঁ, যে আইকনিক লোকেশ্যনৰ 5 কিলোমিটাৰ পৰ্যন্ত কোনো যাতে সেই স্থানৰ বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিব পাৰিছিলোঁ। কৰিমগঞ্জ জিলাক শ্ৰীভূমি, শংকৰদেৱ নগৰক শ্ৰীমন্ত শংকৰদেৱ নগৰ, মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি, এই গোটেইবিলাকৰ উপৰিও খেল মহাৰণ, সাংস্কৃতিক মহাৰণ আদিয়ে অসমত এটা নতুন উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰিছিলে। মই এটাই অনুৰোধ কৰিব পাৰিম বা অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম যে অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত উন্নয়নে এটা নতুন গতি লাভ কৰিছে। যোৱা বছৰ যেতিয়া আমি ষ্টেটিষ্টিক্স দিওঁ যে আন্দোলন হোৱা নাই, ধৰ্ণা হোৱা নাই, মানুহে ক'ব পাৰে যে ই এটা পৰিসংখ্যা, কিন্তু পৰিসংখ্যাৰ ফলাফল কি? ফলাফল হ'ল যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। এণ্ড ইট ইজ এ পাৰ্লিমেণ্টাৰী আনচাৰ। 23,000 ফৰেন টুৰিষ্ট আৰু ৭৫ লাখ ডমেষ্টিক টুৰিষ্ট অসমলৈ আহিছে। টায়াৰ জ্বলোৱাৰ খবৰে, বন্ধৰ বাতৰিয়ে পৰ্যটকক আঁতৰাই লৈ যায়। আৰু এই পৰ্যটকসকল আহি চৰকাৰী আৱাসত নাই। দ্য মানি which is being spent is not coming to the government এস্কাকাৰ। বহুতে কয় যে গভৰ্ণমেণ্টৰ নিবাস হ'ব লাগে, গভৰ্ণমেণ্টৰ লজ হ'ব লাগে। গভৰ্ণমেণ্টৰ লজ হ'লে আমাৰ কি লাভ? আমাৰ যুৱক যুৱতীৰ কি লাভ হ'ব? আজি অসমৰ মানস, কাজিৰঙা যুৱক যুৱতীয়ে হোমষ্টে বনাইছে, হোটেল বনাইছে, জীপ চাফাৰী কৰিছে। যোৱা 7 দিনত কাজিৰঙাত হাতী নাই, কাজিৰঙাত জীপ নাই। আজি যদি ময়ো যাওঁ, কওঁ যে মই মুখ্যমন্ত্ৰী আহিছোঁ, মোক হাতীত উঠিব লাগে, মোৰ কাৰণেও হাতী নাই। ৰাজ্যপাল গ'লেও আজিৰ দিনটোত হাতী নাই। ৭৫ লাখ টুৰিষ্ট যোৱা বছৰ আহিছে। আৰু মোদী ডাঙৰীয়া কাজিৰঙাত ৰাতি থকাৰ পিছত, ভূটানৰ ৰজাৰ কাজিৰঙাত আগমনৰ পিছত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ আগমনৰ পিছত কাজিৰঙা হেজ গট এ নিউ ট্ৰেকশ্যন। মোদী ডাঙৰীয়াই মোক এইবাৰ কৈছে যে এনিশা মই মানসতো কটাম। চ' হি ইজ বিকামিং এ ভেৰি বিগ ব্ৰেণ্ড এম্বেচেডৰ ফৰ আছাম টুৰিজিম। আৰু আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ যিখন ফটো, যোৱা বছৰৰ ওৱান অফ দ্য মষ্ট ভাইৰেল পিকচাৰ্ছ। যোৱা বছৰ ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ভাইৰেল পিকচাৰসমূহৰ ভিতৰত ডেট ৱাজ ওৱান অফ দ্য মষ্ট ভাইৰেল পিকচাৰ্ছ। গতিকে আমি সকলো ফালৰ পৰা
অসমৰ ডেভেলপমেণ্টৰ কাৰণে য'ত যেনেকে সহায় ল'ব পাৰোঁ আমি প্ৰত্যেকটো সোৰ্স ইউটিলাইজ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যাতে কোনো এটা সোৰ্সেই বাকি থাকি নাযায় মই আশা কৰিছোঁ যে এই বছৰটোত আমি এনেদৰে আগবাঢ়িব পাৰিম 25 চনতো আৰু এটা ষ্টেটিষ্টিক্স দি মই সামৰণি মাৰিছোঁ যোৱা বছৰ উগ্ৰবাদীৰ গুলিত নিহত পুলিচ বা পুলিচ উগ্ৰবাদীৰ গুলি বোমা বিস্ফোৰণত আহত বা নিহত ব্যক্তিৰ সংখ্যা নীল অসমত এনেকুৱা পৰিবেশ আগত কেতিয়াও নাছিলে both civilian and army military police casualty both figures are nil গড়ৰ নিহতৰ সংখ্যা it has come down to 2 one in Manas one in Kaziranga otherwise অসমখন যোৱা বছৰ যথেষ্ট আমি নতুন নতুন মাইলৰ খুঁটা স্পৰ্শ কৰিব পাৰিলো মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো আৰু আমাৰ লগত একেলগে কাম কৰা অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী আমাৰ মন্ত্ৰী সভাৰ সদস্য বিধায়ক সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ চৰকাৰৰ কামকাজক বিভিন্ন ধৰণে বিশ্লেষণ কৰি আমাক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ বাবে সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছো আপোনালোকে যদি কিবা মোৰ পৰা জানিব বিচাৰে সুধিব খোজে আপোনালোকে সুধিব পাৰে মাইকটো মুখ্যমন্ত্ৰী